নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'ত আলোচনা কৰিম যে আপোনালোকে DLEDৰ অনলাইন ফৰ্ম ফিল আপ কেনেকৈ কৰিব, ষ্টেপ বাই ষ্টেপ প্ৰচেছ দেখুৱাম। ফাৰ্ষ্টতে আপোনালোকে অফিচিয়েল ৱেবছাইটলৈ আহিব, যাৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে অফিচিয়েল ৱেবছাইট হাউচ ৰেজিষ্ট্ৰেশ্যন বুলি অপশ্যন এটা পাব। চিম্পলি আপোনাৰ নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ হ'ব, য'ত কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন বুলি থাকিব। আপোনালোকে নিজৰ বেছিক ডিটেইলছখিনি ফিল আপ কৰিব লাগিব। কি ফিল আপ কৰিব লাগিব মই কৈ দিছোঁ। চিটুৱেশ্যনত ক্লিক কৰিব, আপোনালোকে যোনটো হয় সেইটো চিলেক্ট কৰিব, যেনেকৈ মিষ্টাৰ, মিছেছ আৰু MD মহম্মদ, মানে যি হয়। চিম্পলি চিৰিটো ক্লিক কৰি দিছোঁ মই। তাৰপিছত নিজৰ নামটো দিব লাগিব এইখিনিত। তাৰপিছত আপোনালোকে মিডল নেমটো দিব লাগিব। তাৰপিছত লাষ্ট নেম দিব লাগিব। তাৰপিছত নিজৰ দেউতাৰ নেম দিব লাগিব। তাৰপিছত নিজৰ মাকৰ নাম দিব লাগিব। তাৰপিছত আপোনালোকে নিজৰ জেণ্ডাৰ চিলেক্ট কৰিব লাগিব। তাৰপিছত কেটেগৰী চিলেক্ট কৰিব লাগিব। তাৰপিছত ডেট অফ বাৰ্থ দিব লাগিব। তাৰপিছত অট'মেটিকলি আপোনাৰ বয়সটো ইয়াত আহি যাব। তাৰপিছত আপোনাৰ কোৱালিফিকেশ্যন দিব লাগিব। তাৰপিছত আপোনাৰ ফোন নাম্বাৰ দিব লাগিব। তাৰপিছত আপোনাৰ ইমেইল এড্ৰেছ দিব লাগিব। তাৰপিছত চিম্পলি আপোনাৰ তলত ছেভ এণ্ড প্ৰচিড বুলি এটা অপশ্যন থাকিব। আপুনি চিম্পলি তাত ক্লিক কৰিব লাগিব। বন্ধুসকল, আপোনালোকে স্ক্ৰীনত দেখিছে মই গোটেইবিলাক ডিটেইলছ ফিল আপ কৰিলোঁ। চিম্পলি তলত এটা ছেভ এণ্ড নেক্সট অপশ্যন থাকিব। চিম্পলি আপুনি তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ পিছত অকণমান টাইম লোডিং ল'ব। 7 নেক্সট ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইল নাম্বাৰত এটা OTP যাব। চিম্পলি আপোনালোকে OTP ইয়াত বহাই দি কেনে আপোনালোকে এই অপশ্যনটো OTP 4টা সংখ্যা OTP যাব। চিম্পলি আপুনি OTPটো বহাই কিনে ভেৰিফাই OTP ক্লিক কৰি দিব, যিটো আপোনাৰ টেক্সট মেছেজত যাব। OTPটো বহাই লোৱাৰ পিছত আপোনালোকে চিম্পলি ভেৰিফাই OTP ক্লিক কৰি দিব। ভেৰিফাই OTP ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল হৈ যাব। চিম্পলি আপোনালোকে লগইন পেজত ক্লিক কৰি দিব। লগইন পেজত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ হ'ব, য'ত কেণ্ডিডেট লগইন বুলি থাকিব। চিম্পলি আপোনালোকে ইয়াত নিজৰ মোবাইল নাম্বাৰ, যিটো মোবাইল নাম্বাৰ দিছিলে, আৰু আপোনাৰ ডেট অফ বাৰ্থটো দি কিনে চিম্পলি লগইনত ক্লিক কৰিব লাগিব। কমপ্লিট প্ৰফাইলত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাব, য'ত আপোনাৰ নিজৰ গোটেইখিনি পাৰ্চনেল ডিটেইলছ আহি যাব। চিম্পলি আপোনাক চেক কৰিব, যদি কিবা ভুল থাকে আপোনাক শুদ্ধ কৰিব লাগিব। তাৰপিছত আপোনাৰ কমিউনিকেশ্যন এড্ৰেছ থাকিব। চিম্পলি আপোনাৰ এড্ৰেছটো নিজৰ প্ৰথমে গাঁওখনৰ নাম লিখিব। তাৰপিছত পোষ্ট অফিচ নেম আছে, তাৰপিছত ষ্টেট লিখিব, তাৰপিছত ডিষ্ট্ৰিক্ট লিখিব, তাৰপিছত পুলিচ ষ্টেচন লিখা আছে, আৰু নিজৰ পোষ্ট অফিচৰ পিন ক'ডটো ইয়াত লিখি দিব। আৰু যদি আপোনাৰ কৰস্পণ্ডেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ দুয়োটা ছেম হয়, তেন্তে চিম্পলি আপুনি টিক কৰি দিব। যদি নহয়, তেন্তে আপুনি গোটেইখিনি ডিটেইলছ আপোনাক ইয়াত ফিল আপ কৰিব লাগিব। নেক্সট আপোনালোক কোৱালিফিকেশ্যন ডিটেইলছ ফিল আপ কৰিব। যদি ক্লাছ 12ৰ কাৰণে হয়, আপোনালোকে বৰ্ডখন চিলেক্ট কৰিব লাগিব, মিডিয়াম চিলেক্ট কৰিব লাগিব, তাৰপিছত ষ্ট্ৰীম চিলেক্ট কৰিব লাগিব, ইয়াৰ অফ পাছিং চিলেক্ট কৰিব লাগিব, টোটেল মাৰ্কছ চিলেক্ট কৰিব লাগিব, আৰু আপোনালোক অবটেইন মাৰ্কটো চিলেক্ট কৰিবলৈ অট'মেটিক পাৰ্চেণ্টেজ আহি যাব। তাৰপিছত আপোনালোকে হৈ গৈছে, এইখিনি কৰিব নালাগে। চিম্পলি তলৰ স্ক্ৰল কৰি চাব, নেম অফ এক্সামিনেশ্যন চেণ্টাৰ, আপোনালোকে এক্সাম চেণ্টাৰ চিলেক্ট কৰিব। নিজৰ যোনটো ওচৰ হয় চেণ্টাৰ, যেনেকৈ আপোনাৰ গোটেইবিলাক ডিষ্ট্ৰিক্টৰ নাম দিয়া থাকিব, আপুনি নিজৰ ডিষ্ট্ৰিক্টৰ চিলেক্ট কৰিব। তাৰপিছত যদি কুৱেৰিজ আছে, কিবা সুধিব, যদি আপোনাক কুৱেৰিজ কৰিছে, যদি আপোনাৰ PWBD কেণ্ডিডেট হয় যে য়েছ দিব, যদি নহয় ন দিব। চিম্পলি মইতো নহয় ন দিম। তাৰপিছত ছাবমিট এণ্ড নেক্সটত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে কোৱালিফিকেশ্যন ডিটেইলছখিনি ভৰাব, তেতিয়া আপোনাৰ 4th ছাবজেক্টটো ইনক্লুড নকৰিব, মানে টোটেল আপোনাৰ মাৰ্ক 500 লিখিব। তাৰপিছত আপোনাৰ অবটেইন মাৰ্কটো লিখিব, আৰু তাৰপিছত পাৰ্চেণ্টেজ অট'মেটিকলি আহি যাব। 7 নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ ছাকচেছফুল বুলি আহি যাব, ছাবমিট ছাকচেছফুল। তাৰপিছত আপোনাৰ ডকুমেণ্ট আপলোড কৰিব লাগিব। তাৰপিছত ফটোগ্ৰাফ দিবলৈ, ছিগনেচাৰ দিবলৈ 100 KB তলত হ'ব লাগিব। তাৰপিছত আপোনালোকে এডুকেশ্যন ডকুমেণ্ট হিচাপত আপোনাৰ ক্লাছ 10ৰ এডমিট দিব লাগিব, মানে চাৰ্টিফিকেটো দিব পাৰিব, ডেট অফ বাৰ্থৰ প্ৰুফ হিচাপে। তাৰপিছত ক্লাছ 12ৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট দিব লাগিব, যাৰ নেকি মেক্সিমাম চাইজ আপোনাৰ 450 KB তলত হ'ব লাগিব, আৰু PDF ফৰ্মেটত হ'ব লাগিব। তাৰপিছত আপোনাৰ কেটেগৰী চাৰ্টিফিকেট দিব লাগিব, যাৰ নেকি মেক্সিমাম চাইজ আপোনাৰ 450 KB তলত হ'ব লাগিব, আৰু ফৰ্মেট PDF হ'ব লাগিব। চিম্পলি তাৰপিছত আপোনাৰ ছাবমিট এণ্ড প্ৰিভিউত ক্লিক কৰি দিব। ডকুমেণ্টবিলাক চিলেক্ট কৰি লোৱাৰ পিছত চিম্পলি আপুনি আপলোড অপশ্যনটো ক্লিক কৰি দিব। আপলোড অপশ্যন ক্লিক কৰাৰ পিছত গোটেইবিলাক ডকুমেণ্ট আপলোড ছাকচেছফুলি বুলি আহি যাব। তাৰপিছত চিম্পলি আপুনি ছেভ ছাবমিট এণ্ড প্ৰিভিউ ফৰ্মত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ ডকুমেণ্ট ছাবমিট ছাকচেছফুল বুলি আহি যাব। চিম্পলি আপুনি OKত ক্লিক কৰি দিব। OKত ক্লিক কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যন ফৰ্মৰ প্ৰিভিউটো দেখিব। আপোনাক চেক কৰি ল'ব, যদি কিবা ভুল থাকে আপুনি শুদ্ধ কৰিব পাৰিব। তাৰপিছত ছাবমিট কৰাৰ পিছত আপুনি শুদ্ধ কৰিব নোৱাৰিব। চিম্পলি আপোনাৰ তললৈ স্ক্ৰল কৰি চাব, গোটেইবিলাক ডকুমেণ্ট চেক কৰি ল'ব। তাৰপিছত আপুনি চিম্পলি ডিক্লেৰেশ্যন অপশ্যনটো ক্লিক কৰি দিব। তাৰপিছত কনফাৰ্ম এণ্ড প্ৰচিডাৰ ক্লিক কৰি দিব। কনফাৰ্ম এণ্ড প্ৰচিডাৰ ক্লিক কৰাৰ পিছত আপুনি পে'মেণ্ট কৰিব লাগিব। চিম্পলি আপোনাৰ যোনটো কাষ্টৰ সেই কাষ্টৰ হিচাপত আহিব, মানে আপোনাৰ চবৰ কাৰণে 600 পে'মেণ্ট হয়। চিম্পলি প্ৰচেছটো পে এণ্ড চিকিউৰলি ক্লিক কৰিব। তাৰপিছত আপোনাৰ পে'মেণ্ট অপশ্যনটো খোলি যাব। পে'মেণ্ট অপশ্যনটো অ'পেন হোৱাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাব, য'ত নেকি আপোনাৰ কাৰ্ড নাইবা নেট বেংকিং বা UPI দি পে'মেণ্ট কৰিব লাগিব। চিম্পলি আপোনালোকে UPI ক্লিক কৰিব। UPI ক্লিক কৰাৰ পিছত আপোনাৰ ফোন পে, গুগল পে দি আহিব, নাইবা আপোনাৰ জেনেৰেট QR ক'ডত ক্লিক কৰিব। QR ক'ড জেনেৰেট কৰাৰ পিছত আপোনাৰ এটা QR ক'ড আহিব, তাত আপোনাৰ ফোন পে না গুগল পে দি চিম্পল পে'মেণ্ট কৰিব। পে'মেণ্ট কৰাৰ পিছত আপোনাৰ ছাবমিট হৈ যাব ফৰ্মখন টোটেলি। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভালদৰে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।